এতিয়া ৰাতিপুৱাৰ সময় এতিয়া মই বনাবলৈ লৈছোঁ আলু ভাজি আৰু তাৰ কাৰণে মই আলু কাটি লৈছোঁ আলু ভাজি বনাবৰ কাৰণে আলু কাটিবই লাগিব দিয়কচোন আৰু এইফালে কুকাৰত বহুৱাই দিছোঁ ভাত আজি যাম ভেকচিন ল'বৰ কাৰণে সেইকাৰণে অকণমান দৌৰাদৌৰিকৈ বনাব লৈছোঁ ভাজিখিনি প্ৰায় হ'লে আৰু এইফালে মাছৰ আঞ্জা ৰাতি কোমোৰাৰে বনাইছিলোঁ কোমোৰা আৰু আলুৰে আৰু এইফালে ভাত যিহেতুকে ভেকচিন ল'বলৈ যাম সেইকাৰণে অকণমান দৌৰা লাগিছে এতিয়া প্ৰায় 7:30মান বাজিছে আৰু আটাখিনি মঠি থলোঁ যিহেতুকে মিষ্টাৰ আহি অফিচত যাব সেইকাৰণে এইখিনি জল্দি মই কৰি ল'লোঁ আজি ৰাতিপুৱা অকণমান সোনকালে উঠিলোঁ উঠি সকলোখিনি কাম কৰিলোঁ ভেকচিন ল'ব যোৱাৰ কথা আছিল ওলাই মেলি সকলোখিনি ৰেডি আৰু ইফালে জল্দি ভাতো বনালোঁ ৰাতিৰে মাছৰ অকণমান জোল আছিল সেয়াও গৰম কৰিলোঁ আটা মঠি থলোঁ ভাজি বনালোঁ দেখিলে আপোনালোকে কিন্তু তাৰপিছত দাদাই ফোন কৰি ক'লে যে আজিও ভেকচিন অহা নাই মানে আজিও ভেকচিন ল'ব যোৱা নহ'ল আৰু দাদাও ঘৰৰ পৰা বৰদেউতাহঁতৰ ল'ৰাজনক সৰু ল'ৰাজনক লৈ আহিছিল মানে মোৰ দেউৰজনক ভেকচিন দিয়াম বুলি কিন্তু সিও নাপালে সি আকৌ ইয়াতে মোৰ ঘৰলৈ আহিল আমাৰ এইটো ঘৰত আহি তাৰপিছত এতিয়া আকৌ সৰু দাদাকৰ লগত মানে মোৰ মিষ্টাৰৰ লগত সি ঘৰত গ'ল তেখেত অফিচত যাওঁতে আধা ৰাস্তাত জালুকবাৰী মানত তাক নমাই দিব গাড়ীত উঠাই দিব সেয়াই আৰু এনেকুৱাকৈ আজিৰ ব্লগটো ষ্টাৰ্ট কৰিলোঁ এতিয়া খাবলৈ লৈছোঁ চাহ ৰাতিপুৱা জল্দি একো খোৱা নহ'ল মানে কি যাম বুলি ভাবি আৰু সোনকালে যাব লাগিব গতিকে একো নাখালোঁ কিন্তু এতিয়া আৰু খাই ল'ম তাক খুৱাই পঠালোঁ দেউৰজনক ৰুটি খুৱাই পঠালোঁ এওঁ ভাত খাই গ'ল যে মই চাহকাপ খাই লওঁ লগ পাওঁ সকলোৱে চাই থাকিব কি কৰোঁ দেখাবলৈ চেষ্টা কৰিম যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ ঘৰত নাই চানভি আৰু মই চানভি টোপনিয়ে যাই আছে আজি আমি মা বেটি দুয়োটাই বহুত শুই দিলোঁ আৰু এতিয়া 4:30 বাজিছে তাই আজি গায়ে ধোৱা নাই মানে তাই 1মান বজাতে টোপনি গ'ল বহুত সময় টোপনি গ'ল এতিয়া মই গা ধুব লগ ধৰাৰ কাৰণে বেয়া পাইছে আৰু খঙতে বিচনাখন গোটেই বেয়া কৰি দিছে তাইক মই গা পা ধুৱাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাম মই একাপ চাহ খাওঁ আৰু তাইকো কিবা এটা খাবলৈ দিওঁ তেতিয়াহ'লে ভিডিঅ'টো শেষ কৰিছে মই তাইক গা ধুৱাই দিব নালাগে তাইক গা ধুব বেয়া পায় কিন্তু মই এতিয়া লৈ যাম এনেকৈ টানি আৰু টানি লৈ যায় গাটো থৈ দিম চানভিক গা ধুৱাই দিলোঁ আৰু আচলতে আমি আজি 1মান বজাতে ভাত খালোঁ সেইকাৰণে তাইৰ ভোক লাগিছে আৰু ভাবিলোঁ এখন ৰুটিকে বনাই দিওঁ আজি কিবা ভালকৈ খোৱা লোৱা কৰাও নাই দাদাক নাই কাৰণে নেকি এতিয়া ৰুটি এখন বনাই দিছোঁ চাওঁ বাৰু কি কৰে খাই নে নাখায় দিনৰ পৰা মোৰ এগৰাকী ছাবস্ক্ৰাইবাৰৰ নাম ল'ম বুলি লোৱাই নাই আজি মনত পৰিল লৈ লওঁ নন্দিতাই মোক এবাৰ পিটিব আজি যদি নামটো নলওঁ মানে কেইদিনমান আগতে মই ভিডিঅ' দুটা কৈছিলোঁ যিসকলে নতুনকৈ ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে নিউ ছাবস্ক্ৰাইবাৰ বা নতুনকৈ ছাবস্ক্ৰাইব কৰিছোঁ বুলি লিখিব তাৰপিছত নন্দিতাই লিখিলে কিন্তু মোৰ নন্দিতাৰ নামটো লোৱা হোৱাই নাই এটাৰ পিছত এটা ভিডিঅ' দিয়ে আছোঁ আৰু নন্দিতাৰ নামটো দিয়াই নাই পোৱাই নাই আৰু নন্দিতাই মোক কৈ আছে বা মোৰ নামটো নল'লে মোৰ নামটো প্লিজ ল'বা প্ৰায়কেইটা ভিডিঅ'ৰ তলতে তেনেকুৱাকৈ লিখে চৰি নন্দিতা দেৰি হৈ গ'ল তোমাৰ নামটো লোৱাত থেংক ইউ ভিডিঅ'টো চাই থাকিবা নতুনকৈ ছাবস্ক্ৰাইব কৰা বুলি লিখাৰ বাবেও থেংক ইউ আগলৈও কি ভিডিঅ' চাব বিচাৰে জনাবা আৰু লগতে আৰু এগৰাকী নতুন ছাবস্ক্ৰাইবাৰৰ নাম ল'বলৈ আছে তেখেতৰ নাম হৈছে প্ৰেৰণা দাস থেংক ইউ ছাবস্ক্ৰাইব কৰাৰ বাবে ভিডিঅ' চাই থাকিবা কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰা কমেণ্ট কৰি জনাবা আৰু আজি দুটা পেলনিত যোৱা মানে থৈ দিয়া আছে এটা আছে কঁঠাল আৰু এটা আছে বুটটো বাৰু ৰাতি বনাম কিবা ভাবি থৈছোঁ বনাব নবনাওঁ বাৰু চাওঁ এতিয়া বাৰু কঁঠাল আছে অকণমান কঁঠালখিনি এনেকুৱাকৈ খাবলৈ আৰু মন নাই 2-3 দিনমান হ'ল ফ্ৰিজতে থোৱা আছে গতিকে মই কিবা এটা বনাম বুলি ভাবিছোঁ আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষ হ'লে চাই থাকিব ঠিক আছে মই বনাবলৈ ষ্টাৰ্ট কৰোঁ এইফালে মিষ্টাৰ আহি পাইছে গাড়ীৰ শব্দ শুনিছোঁ তাৰ আগতে বনাওঁ গা পা ধুই উঠি খাব বিচাৰিব ভোক লাগিব সেয়েহে জল্দি বনাওঁ আপোনালোকে চাই থাকক এইখিনি কঁঠালখিনি আচলতে 2-3 দিনমান হ'লে কিন্তু ফ্ৰিজত থৈ দিয়া আছিল কঁঠালখিনি বেয়া হোৱা নাই ভালেই আছে আৰু কালাৰটোহে চেঞ্জ হৈছে এতিয়া মই যিহেতুকে পিঠা বনাম সেইকাৰণে কঁঠালৰ গুটিকেইটা গুচাই এইখিনি মিক্সিত দি ল'ম
আপোনালোকে বিচাৰিলে চালনীৰ সহায়ত চেকি ল'ব পাৰে। হয়তো কঁঠালৰ পিঠা বহুতে খায়ে পাইছে, তথাপিও যেতিয়া বনামেই ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। আৰু এনেই এটা ব্লগ দিবলৈ ভাল নালাগে কিবা এটা নেদেখুৱাকৈ। এইখিনিতে কওঁ, যদিও আপোনালোকৰ মাজৰ কোনোবাই এই ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰে, পাৰিলে নামটো লিখি দিব। মই নেক্সট ব্লগটোত ল'বলৈ চেষ্টা কৰিম। আচলতে মোৰ ভাল লাগে কোনোবাই তেনেকুৱাকৈ লিখিলে, নিউ ছাবস্ক্ৰাইবাৰ বা নতুনকৈ ছাবস্ক্ৰাইব কৰিছোঁ বুলি লিখিব। এইখিনি মই ধুনীয়াকৈ মিহি কৰি লৈ ল'লোঁ। আৰু এতিয়া এইখিনি মই পিঠা বনাম, তাৰ কাৰণে লাগিব এতিয়া সোৱাদ অনুযায়ী অকণমান নিমখ দিব লাগিব আৰু লগতে অকণমান চ'ডা দিম আৰু দিম চেনি 3 চামুচমান দিম। যিহেতুকে কঁঠাল মিঠা সেইকাৰণে বহুত বেছি নালাগে। চ'ডা দিলে পিঠাকেইখন ফুলি উঠে, সেইকাৰণে ভাল লাগে। এতিয়া ইয়াতে মই দিম আটা। যদি আপোনালোকৰ ওচৰত পিঠাগুড়ি আছে পিঠাগুড়ি দিব পাৰে। মই আটা দিছোঁ, বৰ্তমান মোৰ ওচৰত পিঠাগুড়ি নাই। আৰু এইখিনি ধুনীয়াকৈ হাতেৰে সানি ল'ম। ইয়াতে পানী দিব নালাগে, আপোনালোকে সানি থাকিলে গম পাব। যেতিয়া এইখিনি হাতেৰে ভালকৈ সানিব তেতিয়া গম পাব কিমান ডাঠ হৈছে, কিমান পাতল হৈছে। মোৰখিনিত অকণমান পাতল হৈ আছে, সেইকাৰণে মই আৰু অকণমান আটা দি ল'লোঁ, যাতে হাতেৰেই পিঠা বনাই বনাই দিব পাৰি। এইটোৱে অনুমান আৰু। এয়া মোৰ হৈ গ'ল। এতিয়া গৰম হ'বলৈ দিছোঁ তেল। তেলখিনি গৰম হৈ অহাত মিশ্ৰণটোৰ পৰা এখন এখনকৈ পিঠাৰ কাৰণে ইয়াতে দি দিম। আৰু এটা ছাইড হোৱাত আনটো ছাইড ওলোটাই দিম। যিদৰে সকলোৱে বনায় তেনেকুৱাকৈ বনাইছোঁ, কিন্তু আপোনালোকৰ মাজত কোনে কোনে কঁঠালৰ পিঠা খাই পোৱা নাই তেতিয়ালৈ জনাবচোন বাৰু। আৰু কোনে কোনে ভাল পায় সেয়াও জনাব। এয়া হৈ গ'ল। এতিয়া এখন এখনকৈ নমাই থৈ দিম। একেধৰণে বাকী থকাখিনিও মই বনাম। এয়া হৈ গ'ল মোৰ পিঠা ৰেডি। আৰু এতিয়া আমি চাহেৰে খাওঁ। চাহ খাই উঠি আৰু ভিডিঅ' কৰা নহ'ল আৰু একেবাৰে ভাত বনাবলৈ ওলাই হৈছোঁ। আৰু এইখিনি হৈছে দহি কচু। আমি দহি কচু বুলিয়ে কওঁ, আৰু আপোনালোকে কি বুলি কয় জনাব। লগতে আদা নহৰু আৰু জলকীয়া পিঁয়াজ লৈ লৈছোঁ। আজি কচুৰ কিবা এটা বনাম, আপোনালোকক দেখুৱাম। কেৰাহী গৰম হ'বলৈ দি ইয়াতে মিঠাতেল দি দিছোঁ। কচুৰ চব্জি খাব লাগে, কচু খোৱাটো ভাল। যদিও বহুত বেছিকৈ খোৱা নাযায়, তথাপিও মাজে মাজে খাওঁ বাৰু। কেৰাহী গৰম হোৱাত ইয়াতে মই কেইটামান দি দিছোঁ পাঁচফোৰণ আৰু দিছোঁ এটা শুকান জলকীয়া। লগতে দি দিছোঁ পিঁয়াজখিনি আৰু আদা নহৰুখিনি। আৰু এইখিনি কিছু সময় ভালদৰে ভাজিব লাগিব। ভিডিঅ'টো যদি এতিয়ালৈ চাই আছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিয়ক। আপোনালোকে লাইক কৰিলে ভাল লাগে। আৰু এতিয়া এইখিনি মই ভালদৰে লৰাই দিছোঁ। আৰু তাৰপিছত ইয়াতে দি দিছোঁ কচুখিনি। মই জনাত এই কচুবিধে নধৰে, ক'লা কচুৱে ধৰে। সেইকাৰণে ক'লা কচুখিনি বইল কৰি পানীখিনি পেলাই দিব লাগে। সোৱাদ অনুযায়ী দি দিছোঁ নিমখ আৰু হালধি। নিমখ আৰু হালধি দিয়া হোৱাৰ পিছত এইখিনি ভালদৰে মিক্স কৰি দিম। তাৰপিছত এইখিনি মই ঢাকোন লগাই থৈ দিম। কিছু সময়ৰ পিছত দেখিবলৈ পাইছে অকণমান পানী ওলাই আহিছে, মানে কচুখিনি গলিবলৈ ধৰিছে আৰু কচুৰ পৰা নিজে নিজে পানীখিনি ওলাই আহিছে। আকৌ ভালদৰে এইখিনি মই মিক্স কৰি দিছোঁ। কচুত আচলতে পাৰিলে ঘৰতে শুকান জালুক গুড়ি কৰি দিব পাৰিলে ভাল হয়, কিন্তু মোৰ ওচৰত নাই। সেয়েহে মই জালুকৰ গুড়ি অকণমান দি দিছোঁ আৰু দিছোঁ অকণমান জিৰাৰ গুড়ি। আৰু বৰ বিশেষ মই মছলা দিয়া নাই। এতিয়া মই ভালকৈ এইখিনি মিক্স কৰি দিম আৰু আকৌ ঢাকোন লগাই প্ৰায় 5 মিনিটমান সময় এইখিনি থৈ দিম। আচলতে এইখিনি কম জুইত ভাজি থাকিব লাগিব, তেতিয়াহে ভালকৈ গলিব। আকৌ মই ঢাকনি গুচাই এইখিনি ভালকৈ লৰাই দিছোঁ আৰু হেতাখনেৰে হেঁচি হেঁচি অকণমান ভাঙি দিবলৈ চেষ্টা কৰিছোঁ। কিছুমান গলি যায়, কিছুমান গলি নাযায় অৱশ্যে।
তাৰপিছত এতিয়া ইয়াতে মই অকণমান পানী দিছোঁ যাতে ভালকৈ এইখিনি সিজি যায়, গলি যায়, আৰু ঢাকোন লগাই দিছোঁ। আকৌ এনেদৰে 5 মিনিটমান পিছত ঢাকনিখন গুচাই চাইছোঁ আৰু আকৌ হেতাখনেৰে হেঁচি দিছোঁ, আৰু এইবাৰ প্ৰায় ভাঙিয়ে গৈছে। আৰু এইখিনি হৈছে মাছৰ মাথা। এইখিনি মই থৈ দিছিলোঁ আৰু কচুৰ লগত খাম বুলিয়ে এইখিনি মই হাতেৰে ভাঙি লৈছোঁ। লৈ এতিয়া মই কচুৰ চব্জিখনত দি দিম। যদিহে আপোনালোকে কেৰাহীত ভাঙিবলৈ ভাল পায় তেতিয়াহ'লে কেৰাহীত ভাঙি দিলেও হ'ব। মই কিন্তু বাতিটোতে ভাঙি ল'লোঁ, তাত ভাঙিবলৈ সহজ হয়, আৰু অকণমান মাছৰ মাথাটো গুৰি হৈ গ'লে ভাল লাগে খাবলৈ। আকৌ অকণমান পানী দিছোঁ আৰু এইখিনি ভালদৰে কিছু সময়ৰ কাৰণে ঢাকি কম জুইত থৈ দিম। মই যে কৈছিলোঁ বুটৰ কিবা বনাম বুলি, তাৰ কাৰণে এয়া নৰসিংহ আনি ল'লোঁ। কিন্তু এতিয়া নবনাওঁ, সংগীতাই দিলে এয়া টেঙা, আৰু এই টেঙাবিধ খাই ভাল লাগে কেতিয়াবা, বাৰু মই দেখুৱাম ৰেচিপি। আৰু এয়া পচলা তাই দিলে 2 বিধ। আমি যিহেতুকে 2জনেই মানুহ আৰু ৰণ নায়েই, আৰু মই বনালোঁ দাইল আৰু কচু, গতিকে হৈ যাব আৰু আজি আৰু নবনাওঁ, পিছৰ পৰা কেতিয়াবা বনাম। আৰু কচু হ'বলৈ গৈছে। এয়া হৈ গ'ল আমাৰ কচুৰ চব্জি। মই একেবাৰে শুকান কৰি পেলোৱা নাই। মই এই চব্জিৰে ভাত খাম, দাইল নাখাওঁ। আৰু এইখন হৈছে আজিৰ থালখন। অৱশ্যে ইয়াৰে 2খন চব্জি সংগীতাই দিয়া, বাকী দাইল আৰু মই কচু চব্জিখনহে বনাইছোঁ। জলকীয়াটো বাৰু দেখি লোভ লাগিছেনে? কোনে এনেকুৱা জলকীয়া খাই ভাল পায়? জলকীয়াটো পিছে জ্বলা নাই। আৰু আজিৰ ব্লগটো এনেকুৱাকৈ সামৰি মাৰিছোঁ। পিছত লগ পাম আকৌ নতুন এটা ব্লগৰ সৈতে। ধন্যবাদ সকলোকে।